हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन पाছত আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আজি ব্লগটো স্পেচিয়েল হয়, যিহেতু আজি মাধৱদেৱৰ তিথি হয় আৰু সেইকাৰণে ভাবিলোঁ মই আৰু মোৰ লগৰ এজনে নৱস্তি গায়ন আৰু মই ভাবিলোঁ যে আজি যিহেতু মাধৱদেৱৰ তিথি হয় আৰু গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা যি সত্ৰ বা নামঘৰ তাৰ অলপ ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আজি মই গৈ আছোঁ আউনীআটী সত্ৰ, কলীয়াপানী আউনীআটী সত্ৰ হয়, তিয়কৰ পৰা অলপ আগতে আছে আৰু সেইকাৰণে তাতে গৈ আছোঁ। সত্ৰত আজি যাম আউনীআটী সত্ৰত আৰু ভিডিঅ'টো আৰম্ভ কৰিম ইয়াৰ পৰাই। যিসকলে সত্ৰত অহা নাই তেওঁলোকে হয়তো এই ভিডিঅ'টোৰ যোগেদি যিখন তিয়ক কলীয়াপানীত সত্ৰ আছে আউনীআটী সত্ৰ, সেই সত্ৰখন দেখিবলৈ পাব। আহি আমি আউনীআটী সত্ৰ যি মেইন সত্ৰৰ গেট হয় সেই গেটখন পোৱাগৈ নাই আৰু নেশ্যনেল হাইৱে কাষত যিখন গেট আছে গেটখন পাৰ হৈ আহিছোঁ আৰু বেছি নাই 1 কিলোমিটাৰমান আছে। অকল দেখাই আছোঁ আজি আউনীআটী সত্ৰ আৰু এইখন আছে ওচৰতে। আউনীআটী সত্ৰ ওচৰতে আছে বজাৰ। ৰাস্তাটো বহুত বেয়া হয়, যিটো বৰষুণ দি আছে বহুত বেয়া হয় ৰাস্তা। তই কেনেকুৱা পাইছা? এই মজা পাইছা ন? একদম লাডাখ আহি থকাতে লাগিছে ৰাস্তা যিটোৱে দেখিছোঁ। লাডাখৰ ফিলিংছ আহি গৈছে। সত্ৰলৈ আহি থকা যিটো ৰাস্তা হয়, ৰাস্তাটোৰ কাষৰ যিটো পৰিৱেশ চাওঁ, কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ আণ্ডাৰত আছে। কেবিকে বুলি ক'লে আচলতে চিনি পায়, কৃষি বিজ্ঞান কেন্দ্ৰ পাইছোঁহি। এইখন পাই মেলি আৰু ইমান ধুনীয়া ৰাস্তা। অলপ আগৰ ৰাস্তাটো বহুত বেয়া আছে, কিন্তু এইটো বহুত ভাল ৰাস্তা হয়। আৰু আজি ফাৰ্ষ্ট টাইম এনেকৈ মটৰ ব্লগ কৰিছোঁ মই, যিহেতু এনেকৈ কি হয় য'ত যাওঁ মানে তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কিন্তু আজি একেবাৰে ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু মটৰ ব্লগিং সেইটো কাৰণে কৰিছোঁ যাতে আপোনালোকেও ইয়াত আহি থকা ফিলিংছটো পায়, নে কি কোৱা? হয়। মোৰ পাছফালে মেইন গেটখন আহি পেলাই পাৰ হৈ আহিছোঁ আৰু আপোনালোকে একদম শেষলৈকে আপোনালোকে বাইক বা গাড়ী হওক লৈ যাব পাৰিব। আৰু বেছি দূৰ নাই ইয়াৰ পৰা, পালোহি আৰু আজি বতৰটো বহুত ভাল, কিবা ঠাণ্ডা বতৰ, বৰষুণো নাই ৰ'দো নাই। বাইকখন আমি ইয়াতে থ'ম, ইয়াতে থৈ আমি ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ ন। ফাইনেলি পাই গ'লোহি আউনীআটী সত্ৰ। চাওক মোৰ পাছফালে ইয়াৰ পৰাই আউনীআটী সত্ৰ মেইন গেট আৰু এখন ইয়াৰ পৰা আৰম্ভ হৈছে। চাওক এয়া মেইন গেট। আৰু নাই, সত্ৰত যোৱাৰ আগত আমি গামোচাখন ল'লে ভাল হ'ব। গামোচা আৰু চুৰিয়া মেইন সত্ৰৰ ভিতৰত, আৰু ইয়াতে চেণ্ডেল থ'ম। তাৰপিছত আমি তাত গামোচা আৰু চুৰিয়া লৈ ইয়াৰ পৰা যাম। আৰু ইয়াত যিহেতু লিখা আছে জোতা চেণ্ডেল খুলিবলৈ, এইবিলাকত ইয়াতে খুলি মেলি থৈ যাম। চাওক কি কৰিছ? কাপোৰ চেঞ্জ কৰিলি যে, কাপোৰ যে চেঞ্জ কৰিছ এতিয়া লাগিছে ন সত্ৰলৈ যোৱা লাগিছে নাই? ভাল লাগিছে। এয়া ফূৰ্তি দিছে ককা এজনে, সত্ৰৰে হয়, কি কয় সত্ৰৰ তেওঁ নামঘৰীয়া হয়। তেওঁ আমাক ফুট দিলে, মৃত্তিকা ফুট ন, মৃত্তিকা ফুট দিছে। আৰু এতিয়া মই দেখাইছোঁ বাৰু বেক কেমেৰা কৰি, আমাৰ মানে যিটো জাতীয় পোচাকযোৰ পিন্ধিছোঁ অলপ বেলেগ এটা অনুভৱ আহে মনত, সেইকাৰণে দেখাই দিছোঁ আৰু মানে বেক কেমেৰা কৰি দি আছোঁ। হৈ গ'ল ৰেডি? গামোচা চৰিয়া পিন্ধি ৰেডি, এতিয়া সত্ৰত যাম। এইফালে আছে সত্ৰ আৰু দেখাই আছোঁ বলক। এতিয়া চাকি লৈছোঁ, চাকি লৈ ইয়াত সত্ৰত দিবগৈ লাগিব, জ্বলাব লাগিব। আজি মানুহ কম নে বেছি আগতকৈ? এই মানুহ কেইটামান হৈছে, তথাপিতো সমানে হৈ আছে বৰ্তমান। তিথি বুলি অকণমান বেছি হ'ব পাৰে, অকণমান পিছলৈ বৰ্তমান আগৰ নিচিনা হ'ব। আজি যিহেতু মাধৱদেৱৰ তিথি হয় সেইকাৰণে আমিও আহিছোঁ। লাহে লাহে মানুহ আহিব আৰু। দাদা কেনেকুৱা লাগিছে? মানে বজাৰ মজা হৈছে ন? আপুনি ওচৰৰে হয় নেকি? ওচৰৰে হয়।
সংগ্ৰহালয় আছে আৰু সংগ্ৰহালয়ত সোমাবলৈ হ'লে টিকট কৰিব লাগে বাৰু আৰু আগত আমি টিকট কৰিব সোমাইছোঁ এতিয়া আৰু ইয়াত টিকট কৰিব লাগিব টিকেটৰ কেইটকা 10 টকা টিকেটৰ 10 টকা ইয়াত হ'ব নহয় হ'ব না দুটা টিকেট ধূপ জ্বলালোঁ চাকি জ্বলালোঁ তাৰপিছত আমি এতিয়া সত্ৰৰ যি পৰিৱেশ চাওক বহুত ভাল লাগিছে বহুত মানুহ আছে ইয়াত কিন্তু একেবাৰে গহীন হৈ আছে এয়া মোৰ পাছফালে এয়া সত্ৰৰ মণিকূট আছে ইয়াত এয়া সত্ৰৰ মণিকূট হয় আৰু মই এতিয়া অলপ বাহিৰত আছোঁ আৰু এইফালে ইয়াৰ সত্ৰৰ যিসকল শিষ্য তেওঁলোক থাকে বুলি গম পাইছোঁ আৰু ইয়াত অলপ বতাহটো বহুত ধুনীয়া মানে বহুত ভাল লাগিছে অলপ গৰম উঠিছিলে ঘূৰি এতিয়া ইয়াত আমি অলপ বাহিৰে বাহিৰে অলপ ঘূৰিছোঁ আৰু এটা মন কৰিলোঁ ইয়াৰ যিবিলাক ৱাল হয় ৱালবিলাকৰ যিবিলাক সত্ৰৰ ৱাল বুলি কৈছোঁ তাত বহুত ধুনীয়াকৈ আমাৰ ভগৱানৰ যিবিলাক অৱতাৰ হয় সেই অৱতাৰবিলাক মানে বহুত ধুনীয়াকৈ ইয়াত আপুনি পাছফালে চাব পাৰে এয়া কালীৰ দমন তেনেকৈ মানে ৱালবিলাকত বহুত ধুনীয়াকৈ সজাই তুলিছে আৰু মই অকলে চালেতো নহ'ব যিহেতু আপোনালোকে ভিডিঅ'টো চাই আছে সেইকাৰণে আপোনালোককো মই দেখাইছোঁ বাৰু কেনেকৈ ইয়াৰ ৱালবিলাকত এই ভগৱান শ্ৰীকৃষ্ণ বা ভগৱান বিষ্ণুৰ যিবিলাক অৱতাৰ হয় সেই সকলোবিলাক ইয়াত দেখাইছে আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যি পাৰোঁ চাওক মই বেক কেমেৰা কৰি দেখাম বাৰু আপোনালোকক এয়া নৃসিংহ মুৰাৰী আৰু এনেকৈ ভগৱানৰ যিকেইটা অৱতাৰ হয় সেই সকলো অৱতাৰ এনেকৈ ৱালত মানে ধুনীয়াকৈ সজাই তুলিছে আৰু এইফালে বহুত আছে মই এফালৰ পৰা দেখাই গৈ আছোঁ আপোনালোকে চাই হ'ব আউনীআটী সত্ৰৰ যিটো ব্লগ আছিলে ব্লগটো ইমানতে শেষ কৰিছোঁ বহুত দীঘলীয়া হৈ গৈ আছে গম পাইছোঁ আপোনালোকে যদি বৰিং পাইছে উপায় নাই আৰু কাৰণ দেখাব লগাটো বহুতেই আছিলে কিন্তু যিমান পাৰোঁ দেখালোঁ আৰু যদি আপোনালোকক কৈছোঁ যে ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া বৰনামঘৰটো যদি আপোনালোকে কমেণ্ট কৰে যাম নিশ্চয় দেখাব চেষ্টা কৰিম এদিন আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যিহেতু ব্লগটো ইমান সময় চালে আৰু যিটো শেষলৈকে চাইছে যদি নিশ্চয় ভাল পাইছে আৰু ভাল পাইছে যদি চিন্তা কৰিবলৈ একো নাই এটা লাইক কৰিব আৰু তলত কমেণ্ট কৰি যাব আৰু আপোনালোকেও আহিব এদিন আজিলৈ আহোঁ ভিডিঅ'টো ইমান দেৰি কৰিছোঁ বাই বাই